Hey guys, good morning. Welcome to my new vlog. আপোনালোকে ব্লগটো এনজয় কৰক আৰু যদি ভাল লাগে লাইক এটা কৰিব নাপাহৰিব। এতিয়া বৰ্তমান আমি এতিয়া কৈ আছো কি কৈ আছো বোলে মা শুম্বলি পাতি আছো। আজি আকৌ এটা নতুন কাম শুম্বলি পাতা। তেতিয়া পিঠাগুড়ি খুন্দিব পাৰিম হয়নে নহয়? জলপান খাব পাৰিম। ঐ তই আমাৰ এই গেম খেলি আছে দেখোন। তাতে মাটিখিনি ওলাব পায়নে নোৱাৰে? ভাত বনালে নহ'ব নহয়, পিঠাগুড়ি ক'ৰপৰা খাবি? জলপান খুন্দিব লাগিব আৰু অলপমান আছে আৰু সেইটো গুটিটো ওলাব লাগিব। তাৰপিছত এইটো ঢেঁকীটো দিব লাগিব ইয়াত। হা অঁ কটা আজি পুতিব লাগিব। বনাই থৈ দিছোঁ বাৰু। পুত খাই গ'লগৈ, এটা চাইড বেকা হৈ গ'লগৈ। জলপান খুন্দিব লাগিব, পেহীয়ে জলপান খুন্দিব লাগিব, মই ঢেঁকী পাতি দিছোঁ। হৈ গ'ল পুতি। আজি ভিতৰত ঢেঁকী কমপ্লিট কৰি দিলোঁ। দে আপুনি কি বনাই আছা? হ্যাঁ আমনো কণী সকলো পেলাই খাবলৈ কাৰণে কণী ভাজি আছ? মানে আমি কি খাওঁ আমি নিজে কণী অকণ বনাই ল'ব লাগে আৰু মানে হয়। কেতিয়াবা আমি ভাত খোৱাই নাই। ফাইনেলি ঢেঁকীটো পুতিও হৈ গ'ল। এতিয়া কি কাম আছে আৰু? গা চা ধুই কাইলৈ আৰু এটা কাম আছে, সেইটো কাইলৈ ব্লকত দেখাম হয় নহয়? এইটো ব্লকত ঢেঁকী পোতা হৈ গ'ল। এইটোৱে কণ্টেণ্ট আৰু ঢেঁকী পোতা। দিয়া ভাত বাঢ়া এতিয়া গা চা ধুওঁ তাৰপিছত লগ পাই আছোঁ। হ'ব মাৰিব নাপায়। গৰম লাগিছে? এখন চলাই দে, ঠাণ্ডা দিনত তাইক গৰম লাগিছে বোলে। কি পঢ়িছে চাওঁ? হিন্দী। চাওঁ এটা পঢ়ি দিয়া। মছলি। এইটো কি? তিতলি। বকৰি। হাতী। এইটো মকৰি। লড়কি। পাৰিছে আৰু পঢ়া। কিমান দিনৰ মূৰত পিছে কিতাপখন মেলিছা? আৰু কিতাপে নপঢ়া তেও এয়া কি মানে? এয়া কি কিতাপে নপঢ়া তেও এইবিলাক কি? এই গোটেই উইক শেষ যে এনেলৈকে কিতাপখন থাকিবগৈনে? থাকিবগৈ আৰু এই কি কৰিছে? এইবিলাক কি নতুন ট্ৰেইনিং চলিছে নেকি? পেজতো অংক ভাবিবলগীয়া হ'লে যে কিয়? হা নাইট্ৰজেনৰ ভেলেঞ্চি কিমান? নাইট্ৰজেনৰ ভেলেঞ্চি এনেই লগাই থৈ দিছে। পাৰিছ? কামত আহিছে লগাই থৈ দিয়া। কিহৰ চেপ্টাৰ এইটো? কলম এটা দিবাচোন, পেঞ্চিল ব্লেক ৰেড কলম এটা দিবা। ৰেড সেয়া দিয়ে বেছিকৈ। ইয়াতনো চলিব কেনেকৈ? তোমাৰ আধা কেজি মাংস যদি ইমান দিয়ে। এনেকুৱা ইমান টুকুৰা সেই চাউল নাহে তাত। চাউলবিলাক দি পেলাই তাত আধা কেজি কৰি দিয়ে। তেও 3টা মানুহৰ কাৰণে হৈ যায় হয়। হ'ব নেকি? হালধি ইমান নিদিয়ে নহয়। হৈছে না? তেলটো খুলি দিয়া, তেলটো দিওঁ। খানা এতিয়া গোটেইখিনি লাগিলে নেকি? 5 মিনিট, মাত্ৰ 5 মিনিট পঢ়িছিলা নেকি? মাংসৰ কাৰণে নে মা? গুণু কিতাপ পঢ়াগৈ যোৱা। কি কণ টাইম হৈছিলে পঢ়া? কি খাই আছে? মই চাওমিন খাই আছে কেঁচাকৈ। গুণু চাওমিন যে কিয় কেঁচাই?
জিৰাটো যে উম ভিতৰত কণ এটা থাকে যে বগা নিচিনা সেইটো গোটা হৈ থাকে মিহি নহয় উম বেয়া লাগে সেইকাৰণে হাতত পিচি দিলে গোটেই মিহি হৈ যায় পাৰত পাতাত পিছা নিচিনা হ'ব এয়া হ'ব নোৱাৰে ন মিক্সি পিছিলে পিছো আৰু এতিয়া পাতাত তুমি মোক কিহে পাইছে চাকৰ বুলি ভাবিছেনে মোক আৰু এইটো চাই অকণ মোটামুটি মোটা ভালা খাই দিছিলোঁ টেষ্ট কৰিব কাৰণে মাংস লৈ আহিছ ভাল ছোৱালী এনেকুৱা ছোৱালী হ'ব লাগে টেষ্ট কৰিছা ন খুৱাইবা তুমি চালো আলু নেকি ফাৰ্ষ্টে আলু পিছকে টেষ্ট কৰি চাওঁ নাই একে মাংস টেষ্ট কৰি চাওঁ গৰম নেকি অকণমান গৰম তাৰপৰা নমাইছেহে মায়ে গৰম 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 ভোকে লোৱা খাই শেষত যাব পাৰি টেষ্ট কৰিছা নিমখ চিমখ হৈছে নে নাই বিচনাত থ'ব নাপাৰি একো নহয় দে বিচনাতে খাওঁ কিতাপখন অঁতৰাই দে দে জোল খাওঁতে দিবি দে এপাত চামুচ লৈ আহোঁ ঐ পেলালে আজি দিলে আৰু মায়ে দিলে আৰু আজি দেখিলে দিলে আৰু আজি গুঙুনে পেলাইছে বুলি ক'ম দেই আমি দেই অঁ গুঙুনে পেলাইছে নে নাই আমি ন কোনে পেলাইছে আমি ন মই পেলাইছোঁ কি হ'ল ভাল লগোৱা মানুহ তাই কিবা কিখন চাই সেইখন লগোৱাচোন লগোৱা ন তাই যিখন চাই সেইখন লগোৱা হয় ন তাই যিখন চাই সেইখন লগোৱা হওঁ কি মাংস ধুই খাইছে যে কিয় হা কোনখন এইখন চাম দেই এইখনে ভাল লাগিব এইখন ভাল লাগিব চাই ভাগটা মনে মনে খোৱা প্ৰথমে এইকেইটা লৈ আহিছোঁ ৰাতি আনিবই লাগে এইটোতো বহুত তেল এইটো পোহাই দিওঁ অকণমান তালে পোহাই দিছোঁ অকণমান এইটো কটা চাই গ'লে এইটো বহুত হেই চিকু ৰাতি ৰাস্তাত গান গাই থাকিব নাপায় গুণু তেওঁক পোহাই দিয়ক গুণক কি কৰি আছে হা হেই ৰাতিখন লৈ হেৰি কৰিব নাপায় নহয় এইকেইটাক লৈ যাব লাগে ভাত খাই উঠি মানে তাহাঁতৰ এইটো ডিউটি ন আমাৰ ভাত খাই উঠা এইটো ডিউটি ন আমাৰ ৰাতি নাইট ডিউটি এইটো আমাৰ Hey guys, I hope আপোনালোকৰ মোৰ ব্লগটো চাই ভাল লাগিছে যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব নেক্সট এটা ব্লগত আকৌ লগ পাই আছোঁ তেতিয়ালৈকে থেংকছ ফৰ ৱাচিং এণ্ড